Okay, so hey guys, welcome back to another vlog. This is Tariq আৰু after so long মানে কি লাষ্ট ৰাইড শিলং ৰাইডটো আছিল লাষ্ট তেতিয়াৰ পৰা ভিডিঅ' বনাও নাই আৰু আপলোড দিয়াও নাই তো কিবা আৰু বহুত প্ৰব্লেমৰ কাৰণে ভিডিঅ' বনা নাছিলোঁ এতিয়াৰ পৰা আৰু এনেকুৱা নকৰোঁ ভিডিঅ' বনাম আপোনালোকক ভাল কণ্টেণ্ট দিব চেষ্টা কৰিম আৰু এটা মোৰ কি ভাল লাগিছে ভিডিঅ' নবনালেও যে কিছুমানে যে সুধিছে যে ভিডিঅ' কিয় বনা নাই কিহৰ কাৰণে বনা নাই তো সেইসকলক কৈছোঁ থেংক ইউ ছ' মাছ আৰু অলপ এতিয়াৰ পৰা ভিডিঅ' বনাম যিহেতু অলপ ভালকৈ ছাপোৰ্ট কৰিব বহুত কিবাকিবি প্লেন বনাই আছোঁ যাম বাৰু আপোনালোককো দেখাম চাই থাকিব ভিডিঅ'বিলাক আৰু কি প্ৰব্লেমবিলাকৰ কথা বাৰু কি ক'ম আৰু প্ৰব্লেমটো মানুহৰ জীৱনত আহিয়ে থাকে ন আজি প্ৰব্লেম আছে কালি ঠিক হৈ যাব আৰু এইটোত ভাবি কি লাভ এইবিলাক ভাবি লাভ নাই আপোনালোকে গমেই পাইছে চাগে মোৰ চুলি একদম দীঘল হৈ গ'ল ভিডিঅ' নবনাওঁতে এই লাষ্ট ভিডিঅ' বনাওঁতে চুলিবিলাক খাটা আছিল এতিয়া আৰু বহুত দীঘল হৈ গ'ল এইবাৰ ৰাখিম বুলি ভাবিছোঁ তো ছাপোৰ্ট কৰিব অলপ ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰিব চাওঁ আৰু কি কণ্টেণ্ট দিব চুলি বহুত দীঘল হৈ গ'ল এইবাৰ চুলি ৰাখিম বুলি ভাবিছোঁ কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন যে আজি ভিডিঅ' ইমানখিনি আছিল ভিডিঅ'টো কেনেকুৱা হ'লে জনাব ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে দেন প্লিজ ছাবস্ক্ৰাইব কৰিব আকৌ ভাল ৰাইড কৰি আছোঁ ভাল কণ্টেণ্ট দি আছোঁ আপোনালোকক ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বাই